ব্যঞ্জন বৰ্ণকেইটা সৰুৱে গা আজি সৰুৱে কি গাবি ক খ ন আজি যদি ব্যঞ্জন বৰ্ণকেইটা এটা ধুনীয়াকৈ শুদ্ধকৈ গাব পৰা নাই এই চকলেটকেইটা পাবি গিফ্ট দেই এতিয়া কোনে গাবি প্ৰথমে অ'কে ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ জ্ঞ মূৰ্ধন্য ট মূৰ্ধন্য ঠ মূৰ্ধন্য ঢ মূৰ্ধন্য ণ দন্ত্য ত দন্ত্য থ দন্ত্য থ দন্ত্য ধ দন্ত্য ধ দন্ত্য ণ প ফ ব ভ ম অন্তস্ত্য জ ৰ ল ৱ ব তলৱীয়া খ মূৰ্ধন্য খ দন্ত্য খ খ ক্ষ দৰ ধৰ অন্তস্ত্য সংখ্যা ত সংখ্যা অনুস সং বিসৰ্গ চন্দ্ৰবিন্দু বা বা পাৰিলে এতিয়া আমাৰ চানিয়ে গাব দে ক খ কেইটা গোৱা ক গ ডাঙৰকে গোৱা ক গ ই তুমি নেজানাচোন হোৱা এনেকে হ'লে কেনেকে হ'ব গ গ প্ৰথম বা আহিছে ন তেনেকে ক খ গ ঘ উঙ প্ৰথম ছ দ্বিতীয় ছ বৈজ্ঞা জ ঝ নিয় মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন প ফ ব ভ ম অন্তস্থ জ ৰ ল ৱাব তালব্যাস মূৰ্ধন্যাস দন্ত্যাস স ক্ষয় দৈৰ ধৈৰ য় হস্যন্ত্যাত অনুচং বিসৰ্গ চন্দ্ৰবিন্দু এইকেইটা কি হয় ব্যঞ্জন বৰ্ণ আজিচোন দুইটাই ভুলকে গালি গতিকে চকলেট নাপাওঁ নহয় এতিয়া কি হ'ব এখন হৈছে কিতাপখন চা ইয়াত কি লিখা আছে এইখিনি হৈছে ব্যঞ্জন বৰ্ণ দেখিলিনে গোটেইখিনি লিখা আছে ক খ গ ঘ উঙ প্ৰথম ছ দ্বিতীয় ছ বৈজ্ঞা জ ঝ নিয় মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন প ফ ব ভ ম অন্তস্থ জ ৰ ল ৱাব তালব্যাস মূৰ্ধন্যাস দন্ত্যাস স ক্ষয় দৈৰ ধৈৰ য় হস্যন্ত্যাত অনুচং বিসৰ্গ চন্দ্ৰবিন্দু এইখিনি হৈছে ব্যঞ্জন বৰ্ণ এতিয়া ইয়াৰ দুইটাই দুটা চকলেট ল নহ'লে হাও দি পিনে নিদিলে ল থ্যাংক ইউ